নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ৰূপালী আপোনালোকক নতুন এটা ভিডিঅ'ৰ সৈতে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। মই আজি আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ জয়সাগৰৰ কাৰেং বৰদোৱা মুখত অৱস্থিত প্ৰতিষ্ঠাপক দুৰ্লভ বৰাদেৱৰ উত্তৰণ যাদুঘৰটি। ৰাতি এতিয়া বিশ্বব্যাপী বুলি ক'ব পাৰি। সৌদ ভাৰতবৰ্ষত এককভাৱে এইটোৱে প্ৰথম যাদুঘৰ বুলি বিভিন্নজন পৰ্যটকে মন্তব্য কৰি গৈছে। সমস্ত গাঁথনিৰ ধন ভাঙি অসমৰ বিভিন্ন প্ৰান্তত অনেক ভিতৰুৱা গাঁও পাহাৰ ভ্ৰমি দুৰ্লভ বৰাদেৱে উত্তৰণ যাদুঘৰটি সংৰক্ষণ কৰি ৰাখিছে। কি আছে? দোলা এয়া সাপ, ৰিয়েল সাপ। এইবোৰ মৰিলে মানে তেনেকে থৈ দিছে। টেঙেলি পোহৰটো এইবোৰ ৰিয়েল সাপ হয়। পইচা পইচা চোৱা আগৰ এইটো গান শুনে যে সেইটো নি? কি গ্ৰামোফোন আগৰ দোলা সেইবিলাক তলত কি ৰাখিছে? পুখুৰী, বালি পুখুৰী, পানীবিলাক সংৰক্ষণ কৰিছে ন? এইবোৰ দা কটাৰী আগত পোখৰ এটা পৰি আছে মানে। এইবোৰ সাগৰৰ তলৰ এইবোৰ শংখ আগৰ টেলিফোন থৈ দিছে। এইবোৰ মুদ্ৰা, আগৰ দিনৰ পইচাবোৰ। ৰেডিঅ', ইমান ডাঙৰ ৰেডিঅ', আগৰ দিনৰ ৰেডিঅ'। চৰাইদেউ পৰ্বত, এয়া মানে বিশেষ ঠাইৰ মাটি, আলতীয়া চুকা, এইবোৰ মাটি সংৰক্ষণ কৰি ৰাখিছে। ওপৰৰ পৰা কি যাদুঘৰ নিৰ্মাতা, এয়া তেখেতসকলৰ ফটো। আগৰ দিনৰ লেম্প, কি ডে লেম্প, ডে লাইট। জানো কি চিলত, এইখন চিলেটত আমি সৰুতে লিখিছিলোঁ। এয়া কি? এয়া চৰাই, মাৰ্টিন, মাছৰোকা, কুলি চৰাই কণী, শামুকৰ কণী, কাম চৰাই কণী, বগলী কণী। এয়া কি? ভাটৌ ইয়াত থৈ দিছে। সোণ পৰুৱা, এইটো সোণ পৰুৱা। আমি আগতে ফুট লওঁ যে ডেভিল ফিছ, এইটো ডেভিল ফিছ। হাতী পোক, এইটো কেনেকে মেকুৰী সোমাই আছে? এইটো মেকুৰী সোমাই আছে, মেকুৰী পোৱালি হয়, মেকুৰী পোৱালি। মাজু বাদুলি, কিবা বামুণ ভেকুলী, বামুণ ভেকুলী, পাত বেং, এচাৰি শাক, এইটো বাঁহৰ গুটি, হেতু লুকা,
কপৌকণী আৰু টুকুৰা আছে, হেৰি জেঠীকণীও আছে। এইটো মিছা মাছ। কি এইবিলাক? চব চোৱা না অসমীয়াৰ গোটেইখিনি বস্তু দেখি হেৰাই গৈছে। বাবু মোবাইল কি কৰিবি? আছে চালনী, চব চালনী নাম বেলেগ বেলেগ। ফটো মাৰা এইটো বাহনী। এইবাৰ কি হয় নামটো লিখি দিব লাগে ন? আগৰ তোমাৰ খৰিবোৰ কাঠৰ বাকচবোৰ এনেকুৱা দিছে না। আগৰ ধান নেকি এইবিলাক? খোলাই দিয়া হ'ল জোতাযোৰ। যাদুঘৰ চাম বুলি কৈ এইবিলাক কি হয়? হেৰাই অতীত এইবিলাক ৰজাৰ বস্তু এইবিলাক। অ' মাই গড, যাদুঘৰ, তৰা ঘৰ। এইটো বস্তু হেৰাই গৈছে আছিলে যে জাঠিবিলাক এইবিলাক চোৱা। এইটো টুকুৰা চৰাই বাঁহ। এইটো টুকুৰা চৰাই বাঁহ। এইটো কি ভাপত দিয়া টেকেলি? ভাপত দিয়া টেকেলি মানে বৰা চাউল ভাপত দিয়ে। বৰা চাউল ভাপত দিয়ে। বৰ ধুনীয়া লাগে খাবলৈ। এইবোৰ ইটা চিটা খাবলৈ বৰ ধুনীয়া লাগে। দেখিছে নে বেটাই? মানে এইটো ঢেঁকী ঘৰ। ঢেঁকী ঘৰ, ডলা চালনী ঢেঁকী। তোমালোকে এইডোখৰ ভিডিঅ' কৰিছে। এয়া কি? এইটো কি বস্তু হয়? দা কটাৰী ধাৰ কোনটো? বলি দিয়া দা। অ' মাই গড। এইটো সূতা কটা যঁতৰ। এইটো টুকুৰা চৰাই নে কপৌ চৰাই? ঘুটনি এইবোৰ কি? ওপৰতো আছে মানে। সাঁচি পাতৰ পুথি, বানগাহী। বানগাহী ইমান ডাঙৰ ৰিয়েলখন এখন ন? তেনেকুৱা আছিলে। আমি চাগে আগৰ জন্মত আছিলোঁ আৰু ৰজা মহাৰজাৰ লিগি। আগৰ জন্মত এইফালে যাওঁ, তাৰপৰা এতিয়া এনেকৈ। ময়ো আজি প্ৰথমবাৰ আহিছোঁ বাৰু। মই ইয়াত চাম বুলি বহুত ভাবিয়ে আছিলোঁ।